নমস্কাৰ, মই এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী ঘোষ। আজি এটা বৰ সুন্দৰ আৰু খুব ধুনীয়া দিন। সেইটো হৈছে আজি মহালয়া। মহালয়া মানে পিতৃপক্ষৰ সমাপন আৰু দেৱী পক্ষৰ আৰম্ভণি হৈছে, আজি সূচনা হৈছে। আৰু পিতৃপক্ষ 29 ছেপ্টেম্বৰৰ পৰা লাগিলে 14 অক্টোবৰত আজিৰ দিনটো এদায় হৈছে। কালি 15 অক্টোবৰৰ পৰা দেৱী পক্ষৰ আৰম্ভণি হ'ব। এই যে পিতৃপক্ষৰ সমাপন হৈছে, এই সমাপনত অমাৱস্যা থাকে সদায়। আৰু এই অমাৱস্যা কিন্তু আজি এটা বিৰল ঘটনা আছে। আজি এই সুন্দৰ এটা দিনতে আজি সূৰ্যগ্ৰহণ আছে। যদিও আমি সূৰ্যগ্ৰহণটো ভাৰতত নেদেখোঁ, এইটো অষ্ট্ৰেলিয়া, আমেৰিকা, আৰ্জেণ্টিনা, চাউথ আফ্ৰিকা এনেকুৱা জেগাত যাব। যি নহওক, তথাপিও সূৰ্যগ্ৰহণ পৰিলে। তাৰ ভিতৰত আজি শনিবাৰ, ইয়ানি শনি অমাৱস্যাত সূৰ্যগ্ৰহণ পৰিলে। তাৰপিছত যিটো আমাৰ পিতৃপক্ষ, সেই পিতৃপক্ষৰ সমাপন হ'ল। প্ৰথম কথা হৈছে পিতৃপক্ষটো কি? পিতৃপক্ষ হৈছে যে মৃতকৰ পক্ষ, ইয়ানি আমাৰ পৰিয়ালৰ, আমাৰ ফেমিলিৰ, আমাৰ পূৰ্বজ, যেনেকৈ কাৰোবাৰ দেউতা মা হ'ল ঢুকালে, ককা আইতা যেনে স্বৰ্গবাস হ'লে, তেখেতলোকে এটা সূক্ষ্ম অৱস্থাতে অৱস্থান কৰে। কিন্তু এই পিতৃপক্ষ সময়তে তেখেতলোকে ধৰি তলত আহি যায়, আহি পেলাই আমাক আশীৰ্বাদ দিয়ে। আৰু আমি তেখেতৰ সন্তান বা বংশজ হোৱাৰ কাৰণে আমি তেখেতক তিল আৰু পানী অৰ্পণ কৰিব লাগে। ইয়াক কয় তৰ্পণ। এইটো চবেই কৰা উচিত। গোটেই দিনটো কৰিব পাৰি, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। তো এইটো যদি আমি কৰোঁ, তেনেহ'লে আমাৰ যিটো ফেমিলিৰ যিজন পুৰণা বা ফেমিলিৰ যে মা দেউতা ককা আইতা যে স্বৰ্গবাস হৈছে, তেখেতৰ এটা আশীৰ্বাদ আমি পাওঁ। আমাৰ ফেমিলি, আমাৰ সংসাৰ, আমাৰ সমাজ খুব ধুনীয়া আৰু সুন্দৰ হয়। এইটো আমাৰ যিটো হিন্দু মাইথলজি, আমি পুৰাণত বৰ্ণিত আছে। আমি এনেকুৱা হিন্দু পদ্ধতি মতে এই বস্তুটোক মানি চলোঁ। এইবাৰ কথা হৈছে যে আজিৰ যিটো গ্ৰহণ পৰিলে সূৰ্য, আৰু ঠিক তাৰ 15 দিনৰ মাথাতে চন্দ্ৰগ্ৰহণ পৰিলে। সেইটো হৈছে 28-29 অক্টোবৰ, ইয়ানি 28 তাৰিখ ৰাতি 1:05 গ্ৰহণ লাগিব, চন্দ্ৰগ্ৰহণ, যিটো আমাৰ ভাৰতবৰ্ষৰ দৃশ্য আমি ইয়াৰ পৰা দেখিব পাৰিম। তো সেই গ্ৰহণটো আমি মানিব লাগিব। এইবাৰ কথাটো ডাঙৰ হৈছে যে এই দুইটা গ্ৰহণ, যেতিয়া কোনো গ্ৰহণ, মই আগতে বহুতবাৰ কৈছোঁ, এই দুইটা গ্ৰহণ ইয়ানি সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ যদি 15 দিনৰ অন্তৰালৰ ভিতৰত যদি কেনেবাকৈ সংঘটিত হয়, তেনেহ'লে এইটো এটা ভয়ানক পৰিস্থিতি উৎপন্ন কৰে। যেনেকৈ কি পৰিস্থিতি? যেনেকৈ আমাৰ ভূমিকম্পজনিত কিবা প্ৰব্লেম আহিব পাৰে, আমাৰ ট্ৰেইনত দুৰ্ঘটনা আহিব পাৰে, আমাৰ যুদ্ধৰ নতুন নতুন ফ্ৰণ্ট খুলিব পাৰে। তো এনেকুৱা অৰাজকতা, অগ্নিকাণ্ড, বানপানী, খৰা বা এনেকুৱা বহুত ধৰণৰ দৃষ্টান্ত আমাৰ হাতত আছে। প্লাছ এনেকুৱা বস্তু হোৱাৰ সম্ভাৱনা বহুত দেখা যায়। বহুত আমি যিমানবাৰে এনেকুৱা পাইছোঁ, আমাৰ ভৱিষ্যতবাণী লাগি গৈছে। এইবাৰ 4 অক্টোবৰ দিনা মই মোৰ যিটো ইউটিউব চেনেলত এই বস্তুটো মই কৈছিলোঁ। 4 অক্টোবৰ, ঠিক 7 অক্টোবৰ দিনা আমাৰ যুদ্ধৰ এটা নতুন, ইজৰাইলৰ এটা নতুন, লেবানন ইজৰাইলৰ এটা নতুন এটা যুদ্ধৰ ফ্ৰণ্ট খুলি গ'লগৈ। তাৰ লগে লগে এটা ট্ৰেইন দুৰ্ঘটনা আমি দেখা পালোঁ, যিটো আমাৰ গুৱাহাটীলৈ আহি আছিল, ট্ৰেইনখন এক্সিডেণ্ট হ'ল। তাৰ মানে কি? এইটো সূচনা আগৰ পৰা দি দিছে। তাৰমানে আমি কনফাৰ্ম হ'ব পাৰি, আমি একদম নিৰ্দিষ্টভাৱে ক'ব পাৰি যে এই দুইটা চন্দ্ৰগ্ৰহণৰ মাজতে কিন্তু আমাৰ দেশৰ পৰিস্থিতি অলপ ভয়াৱহ ৰূপ ল'ব। ইয়াৰ লগত যদি আমি ৰাজনৈতিক কথাটোক যদি যোগ কৰি লওঁ, তেনেহ'লে ৰাজনৈতিকো বহুত উথাল পুথাল হ'ব। উথাল পুথাল মানে যে ৰাজনৈতিক যিটো দলকেইটাই একে অপৰৰ ওপৰত লাঞ্ছনা জ্ঞাপন কৰিব, আৰু তাৰ ভিতৰত দ্বন্দ্ব কাজিয়া, হাই কাজিয়া পেচাল হ'ব, যিটো পশ্চিমবংগ, ইউ পি মানে উত্তৰ প্ৰদেশ আৰু চাউথৰ ফালে যিমানকেইটা আপোনাৰ ষ্টেট আছে, তাত বেছি দেখা গৈছে। এই কেলকুলেশ্যনটো, এই অংকটো হয় আমাৰ মেদিনী জ্যোতিষৰ ওপৰত ভিত্তি কৰি পেলাই। তাৰমানে আমি গম পাইছোঁ যে এই দুইটা চন্দ্ৰগ্ৰহণ, এই মহালয়ৰ দিনা আজি পূৰ্ণ তিথিতে যিটো গ্ৰহণ আৰু যিটো 28-29 তাৰিখ ৰাতি যিটো গ্ৰহণ লাগিব, এই দুইটা গ্ৰহণে এটা ভয়াৱহ পৰিস্থিতি উৎপন্ন কৰাটো একদম অৱশ্যম্ভাৱী। এইটো আমি ইয়াত দেখা পাওঁ। এইবাৰ যদি আমি আৰু অলপ যদি আগবাঢ়ি যাওঁ, তেনে আমি এটা বস্তু ইয়াত দেখিম যে দেৱী এইবাৰ যিটো আগমন হৈছে, সেইটো ঘটকত হৈছে, আৰু গমনো ঘটকত হৈছে হ'ব। তাৰমানে আহাটো ঘটক, ইয়ানি ঘোঁৰাত যোৱাটো ঘোঁৰা। তাৰমানে ঘোঁৰাত অহা আৰু ঘোঁৰাত যোৱাটো, ইয়াৰ ফলংটো হৈছে ছত্ৰভংগ। ছত্ৰভংগ অৰ্থাৎ
ৰাহাজানি, কাজিয়া পেচাল, দুৰ্ঘটনা, আপোনাৰ কি কয় বিপৰ্যয়, বানপানী, ঘূৰ্ণী বতাহ, এনেকুৱা বহুত বস্তু হোৱাৰ সম্ভাৱনা, মানে ছত্ৰভংগ কৰি দিয়ে। তো ইয়াৰ পৰাও আমি এটা ডাঙৰ এটা পইণ্ট আমি ইয়াৰ পৰা পাব পাৰি, দুইটা গ্ৰহণ একেলগত লাগিলে এইফালে দেৱীৰ আগমন আৰু গমন ঘটঘট হৈছে। তাৰমানে আমি ইমানটো নিশ্চয় গম পাওঁ যে এই বছৰটো, অহা যি বছৰটো আহি আছে 2024-ত, ইয়াত কিন্তু খুব এটা ভাল অৱস্থা আমি দেখা নাই। ৰাজনৈতিক বহুত উথাল পুথাল হ'ব, যদিও বিজেপি গভৰ্ণমেণ্ট যিটো আছে আকৌ যিটো আসনলৈ আহিব, এইটো কনফাৰ্ম হৈ আছে আমাৰ কেলকুলেশ্যন। যিটো ইলেকশ্যন যেতিয়া ওচৰত আহিব তেতিয়া আমি এইটো বিতংকে ক'ম। তথাপিও বহুত মানে যিটো হাদ্দাহাদ্দি লৰাই বুলি কয়, খুব মানে নেক পইণ্টত এটা টাৰ্গেটত এটা যুঁজ হ'ব। হোৱাৰ পিছত যদিও আকৌ বিজেপি চৰকাৰ আহিব, তো তথাপিও অলপ কষ্ট নিশ্চয় হ'ব, কিন্তু ভাল চিট লৈ অহাৰ সম্ভাৱনা দেখা গৈছে। এইটো কিহৰ পৰা আহিছে? যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিটো হৰস্কোপ প্লাছ আমাৰ ভাৰতবৰ্ষৰ যিটো হৰস্কোপ, এই হৰস্কোপৰ কেলকুলেশ্যনৰ মাধ্যমত এইটো মেদিনী জ্যোতিষৰ পৰা। আৰু এটা ডাঙৰ কথা মই চমুকে যদি ক'ব খোজোঁ যে আমাৰ এই যে দেৱীৰ আগমন আৰু দুইটা যিটো কি কয় গ্ৰহণ আমি দেখিছোঁ, তাত যিটো বিপৰ্যয় হ'ব, নতুন নতুন যুদ্ধৰ ফ্ৰণ্ট খুলিব, তাৰ লগে লগে আমাৰ ভাৰতত ভূমিৰ প্ৰদান নহয়, ভূমিৰ আমদানি হোৱাৰ সম্ভাৱনা আছে। ভূমি আমদানি মানে আমাৰ যিটো ভাৰতবৰ্ষৰ ভূমি ৰেখা আছে, বৰ্ডাৰ লাইন, তাৰ ওপৰতো নতুন ভূমি সংযোগ হোৱাৰ সম্ভাৱনা আছে। তেনেহ'লে আমি চিধা যদি টাৰ্গেট কৰোঁ, POK यानी পাকিস্তান অকুপাই কাশ্মীৰ অহা বছৰ আমাৰ হাতত, यानी ভাৰতবৰ্ষৰ লগত বিলীন হৈ যোৱাৰ সম্ভাৱনা প্ৰায় 90% এতিয়ালৈকে ধৰি চলিব পাৰি। এইবাৰ আমাৰ ইয়াৰ সম্পূৰ্ণ কেলকুলেশ্যনটো আহিব নেক্সট যিটো ইলেকশ্যনৰ পিছত যাৰ আহিব আৰু ৰাজত্ব আহিব, বিজেপি আহে না কোনোবা আহে, বেলেগ কোনোবা আহে, NDA আহে, তো সেই বস্তুটোক আমি ইণ্ডিয়া যিটো নতুন গঠবন্ধন হৈছে আহে, তো সেই ওপৰতে আমি একবাৰ কেলকুলেশ্যন কৰি এতিয়াতো আমি 90% ক'ব পাৰি যে আমাৰ ভাৰতৰ ভূমিৰ বাঢ়িব আৰু যিটো তাৰ ক্ষেত্ৰফল আছে এইটো বাঢ়িব। তো কিন্তু মেইন কথাটো আমি ইলেকশ্যনৰ পিছত যিটো ৰিজাল্টটো আহিব তাৰ পিছতে ক'ব পাৰিম। তো অভাৰঅল যদি ক'ব খোজোঁ যে অহাকালি यानी 15 অক্টোবৰৰ পৰা আমাৰ নৱৰাত্ৰি আৰম্ভ হৈছে। তো চবকে আমি শুভ নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যদি আপোনালোকে পাৰে নিশ্চয় 9টা দিনত 9টা দেৱীৰ পূজন নিশ্চয় ঘৰত কৰিব। ঈশ্বৰ यानी মা দুৰ্গা মহাশক্তিশালী আপোনালোকক নিশ্চয় ধুনীয়া ৰাখিব, সুস্থ ৰাখিব আৰু আপোনাৰ সংসাৰক এটা পজিটিভ এনাৰ্জি নিশ্চয় প্ৰদান কৰিব।